হেল্ল' এভৰিৱানছ, এতিয়া মই পকৰি বনাব লৈছোঁ। ইয়াত পকৰি বনাবৰ বাবে মই নৰসিংহ পাত, কেঁচা জলকীয়া, পিঁয়াজ আৰু বেচন ৰেডি কৰি লৈছোঁ। আৰু কিছু পৰিমাণে ইয়াত ৰেচিপিটো বনাবৰ বাবে নিমখ দি লৈছোঁ। এয়া মই ধুনীয়াকৈ গোটেইখিনি মিশ্ৰিত অনুপাতত ফেটি লৈছোঁ। আৰু এতিয়া মই এটা কেৰাহী এয়া গেছত পাতি লৈছোঁ আৰু অলপমান ইয়াত ৰিফাইন তেল দি লৈছোঁ কেৰাহীটোত। এতিয়া তেলটো গৰম হোৱাৰ লগে লগে মই ৰেডি কৰি থোৱা ৰেচিপিটো বনাবৰ বাবে এয়া কেৰাহীত এই ফেটি লোৱা ময়দা, নৰসিংহ পাত আৰু জলকীয়া, পিঁয়াজ দি কৰা ৰেচিপিটো এয়া কেৰাহীত মই দি লৈছোঁ। এয়া দেখিছেনে মই কেনেকৈ দিছোঁ। এয়া দেখিছেনে মোৰ পকৰি হৈ গৈছে ইতিমধ্যে। এয়া মোৰ চাহ খাবলৈ হৈ গৈছে আৰু এয়া পকৰিও ইতিমধ্যে ৰেডি হৈ গ'ল। আজিলৈ ভিডিঅ'টো ইমানেই। অহাকালিলৈ পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই।